নমস্কাৰ বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টিত আমি কেইটামান দৰকাৰী অসম বুৰঞ্জীৰ প্ৰশ্ন আলোচনা কৰিম। এই প্ৰশ্নকেইটা অতিকৈ দৰকাৰী প্ৰশ্ন, গতিকে ভিডিঅ'টো আপোনালোকে মন দি চাব আৰু যদি ভিডিঅ'টো ভাল পায় লাইক শ্বেয়াৰ কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। এতিয়া আমি পলম নকৰি প্ৰথম কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। কুৱেশ্যন 1, ঘটকাসুৰক কোনে হত্যা কৰিছিল? আৰু ইয়াৰ অপশ্যনবোৰ চাই লওঁ আমি। অপশ্যন এ নৰকাসুৰ, অপশ্যন বি বানৰজা, অপশ্যন চি মৈৰংগ দানৱ আৰু অপশ্যন ডি ভাস্কৰ বৰ্মন। আৰু ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন এ নৰকাসুৰ। দ্বিতীয় কুৱেশ্যন, নিম্নলিখিত কোনখন পুৰাণৰ অনুসৰি কামাখ্যা মন্দিৰটো কামৰূপৰ কেন্দ্ৰত আছিল? ইয়াৰো অপশ্যনবোৰ এনেকৈ দিয়া আছে। অপশ্যন এ বিষ্ণু পুৰাণ, অপশ্যন বি কালিকা পুৰাণ, অপশ্যন চি শিৱ পুৰাণ আৰু অপশ্যন ডি যোগীনতন্ত্ৰ। আৰু ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন বি কালিকা পুৰাণ। তাৰ পৰৱৰ্তী কুৱেশ্যন, চান্দ সদাগৰৰ চৰিত্ৰটো কোনটো গল্পত উল্লেখ আছে? অপশ্যন এ জয়মতী, অপশ্যন বি উষা, অপশ্যন চি বেহুলা আৰু অপশ্যন ডি সাবিত্ৰী। আৰু ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন চি বেহুলা। চান্দ সদাগৰৰ চৰিত্ৰটো আমাৰ বেহুলা গল্পত উল্লেখ আছে। 4 নম্বৰ, অসমৰ প্ৰাচীনতম বাসিন্দা কোন আছিল? অপশ্যন এ জয়ন্তীয়া, অপশ্যন বি খাচী, অপশ্যন চি বড়ো আৰু অপশ্যন ডি আহোম। আৰু ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন বি খাচী। তাৰ পৰৱৰ্তী প্ৰশ্নলৈ আহিছোঁ। বুৰঞ্জীবৰ হৈছে, আৰু এইটো আমাৰ APSCটো আহিছিল এই প্ৰশ্নটো 2013 চনৰ। অপশ্যন এ আহোম শাসকসকলৰ আত্মজীৱনীমূলক লিখনি, অপশ্যন বি ইতিহাস, অপশ্যন চি ৰাজতন্ত্ৰৰ দ্বাৰা লিখা ডায়েৰী আৰু অপশ্যন ডি ওপৰৰ এটাও নহয়। যে বুৰঞ্জীবৰ কি আমাৰ আচলতে আহোম শাসকসকলৰ আত্মজীৱনীমূলক লিখনি, নে ইতিহাস, নে ৰাজতন্ত্ৰৰ দ্বাৰা লিখা ডায়েৰী, নে ওপৰৰ এটাও নহয়? আৰু বুৰঞ্জীবৰ হৈছে ইতিহাস। শুদ্ধ এনচাৰ অপশ্যন বি। 6 নম্বৰ কুৱেশ্যন, কোন শতিকাত অসমৰ প্ৰাচীন যুগ আৰম্ভ হৈছিল? অপশ্যন এ তৃতীয় শতিকা, অপশ্যন বি চতুৰ্থ শতিকা, অপশ্যন চি প্ৰথম শতিকা আৰু অপশ্যন ডি পঞ্চম শতিকা। আৰু ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন বি চতুৰ্থ শতিকা। 7 নম্বৰ কুৱেশ্যন, বৰ্মন ৰাজবংশৰ প্ৰতিষ্ঠাপক কোন আছিল? অপশ্যন এ ভাস্কৰ বৰ্মন, অপশ্যন বি নৰক বৰ্মন, অপশ্যন চি পুষ্য বৰ্মন আৰু অপশ্যন ডি মৈৰংগ দানৱ। আৰু ইয়াৰ শুদ্ধ এনচাৰ হ'ল অপশ্যন চি পুষ্য বৰ্মন। 8 নম্বৰ কুৱেশ্যন, কামৰূপ শিলালিপিত কি ভাষাৰ ব্যৱহাৰ কৰা হৈছিল? অপশ্যন এ পালি, অপশ্যন বি হিন্দী, অপশ্যন চি বাংলা আৰু অপশ্যন ডি সংস্কৃত। আৰু ইয়াৰ শুদ্ধ এনচাৰ হ'ল অপশ্যন ডি সংস্কৃত। 9 নম্বৰ, অশ্বমেধৰ যজ্ঞ কৰা অসমৰ প্ৰথম ৰজা কোন আছিল? ইয়াতো অশ্বমেধটো মগধ হৈছে, এই বানানটো ভুল হৈছে, এইটো চাই ল'ব। অশ্বমেধৰ যজ্ঞ কৰা অসমৰ প্ৰথম ৰজা কোন আছিল? অপশ্যন এ পুষ্য বৰ্মন, অপশ্যন বি ভাস্কৰ বৰ্মন, অপশ্যন চি ভূতি বৰ্মন আৰু অপশ্যন ডি মহেন্দ্ৰ বৰ্মন। ইয়াৰ শুদ্ধ এনচাৰ হ'ল অপশ্যন ডি মহেন্দ্ৰ বৰ্মন। যে আমাৰ অশ্বমেধৰ যজ্ঞ কৰিছিল প্ৰথম ৰজা অসমৰ মহেন্দ্ৰ বৰ্মনে। এই যে অশ্বমেধ বানানটো চাই ল'ব, এইটো ভুল হৈছে টাইপিঙত। 10 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। চুকাফাই কেতিয়া চৰাইদেউত ৰাজধানী পাতিছিল? অপশ্যন এ 1228 খ্ৰীষ্টাব্দ, অপশ্যন বি 1253 খ্ৰীষ্টাব্দ, অপশ্যন চি 1212 খ্ৰীষ্টাব্দ আৰু অপশ্যন ডি 1200 খ্ৰীষ্টাব্দ। আৰু ইয়াৰ শুদ্ধ এনচাৰ হ'ল অপশ্যন বি 1253 খ্ৰীষ্টাব্দ। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহু বহুত ধন্যবাদ।